চাওক বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বাটাবাৰী নামৰ গাঁৱৰ এইটো ৰাস্তা। কেনেকুৱা ৰাস্তা, সকলোৰে অসুবিধা হৈ গৈছে। মানে ষ্টুডেণ্টকেইটাতো বেছি অসুবিধা হৈছে। ৰাতিপুৱা একদম অৱস্থা নাই। চাইকেল গাড়ীতো যোৱা দূৰৰে কথা, খোজকাঢ়ি যাবই নোৱাৰা হৈছোঁ। এনেকুৱা ৰাস্তা এইটো চাওক, বাটাবাৰী গাঁৱৰ হয় এইটো ৰাস্তা। কি অৱস্থা ৰাস্তা চাওকচোন এবাৰ। চেণ্ডেল জোৰে আটকি থাকে। ওলাওঁতে আধা ঘণ্টা, সোমোৱাতে আধা ঘণ্টা। বাহিৰত ওলাব পৰা নাযায়। বস্তু লাগতিয়াল বস্তু লাগিলেও মানে ওলাব পৰা নাযায়। চাওক ৰাস্তাৰ অৱস্থা চাওক। ৰাস্তাৰ অৱস্থা ৰাস্তা আহিও মানে অৱস্থা নাই। চাওকচোন কেনেকুৱা ৰাস্তা। আপোনালোকে কওকচোন, এইটো ৰাস্তা দি কি আহিব পাৰে নেকি? যাব পাৰে নেকি? ইমান অসুবিধা হৈছে। চাওক ৰাস্তাৰ অৱস্থা, এইটো অৱস্থা ৰাস্তা। এইটো ৰাস্তা দি কোনেও আহিব নোৱাৰা হৈ গৈছে। ষ্টুডেণ্টবিলাকৰতো আৰু বেছি দিগদাৰ হয়।